বালৰ অতদিন হল এটাও চলি নপদিলো ধুত ধিক্কাৰে জীৱন এই বয়সত বালৰ লগৰবোৰে 4-5টা গাৰ্লফ্ৰেণ্ড লৈ ঘূৰি ফুৰে মোৰ জীৱনত একোৱে নহব নেকি মাদাৰ ইণ্ডিয়া ও মেৰী মা এই হাল আকৌ কোন ইহঁতকতো আগতে আমাৰ ঘৰত দেখা নাই ছোৱালীটোচোন একদম দেখাত 14 Pro Max আহা হা আজি তোমাক গোটেই গাঁওখন দেখাই দিম হেল্ল' এক্সকিউজ মি কি হ'ল আগততো তোমাৰ লগত কি এটা দেখা নাই কাৰোবাৰ ঘৰত আলহী খাব আহিছা নেকি কি আলহী খাবলৈ আহিছা নেকি এখন মোৰে গাঁও তই কোন কি তোৰে গাঁও এখন এই তোক পগলা কুকুৰে কামুৰিলে নেকি এইখন গাঁৱতে মই জন্ম পাই আছো আকৌ তই মোক সুধ তই কোন বুলি এই বালৰ কথা অলপ ভালকে কবি মই মহাজনৰ নাতিনীয়েক হয় গম পাইছ মহাজনৰ নাতিনীয়েক সৰুতে বৰ্ডিং স্কুলত পঢ়িছিলো সেইটো কাৰণে গান নাছিলো কি মহাজনৰ নাতিনীয়েক নয়ন যাদৱ বুলি ক'লে গোটেই গাঁৱৰ মানুহে গম পায় নয়ন যাদৱ বালৰ ডেৰ ভুটীয়াৰ নাম নাচাও কিয় কিবা নয়ন যাদৱ বোলে পিছে তোমাৰ নামটো বেছ ধুনীয়া দেই ধুনীয়া নহ'ব কিয় মই মানুহে ধুনীয়া তই ধুনীয়া নহয় বাবা তোক দেখাতে এটা 420 দৰে লাগে তাৰ চুলিয়ে চাবিনে পেণ্টে চাবিনে মুখৰ ভাজে চাবিনে হয় দিয়া পিছে তোমাৰ লগত এজনী কোন ছোৱালী এইজনী মোৰ লগৰ এই আমাৰ ঘৰলৈ আহিছিলে মোৰ লগতে তাকে কাকাৰ গাঁওখন ফুৰাবলৈ লৈ যাব কৈছে এপাক সেইটো কাৰণে লৈ আহিছো হয় নেকি বঢ়িয়া বহুত বঢ়িয়া পিছে ভণ্টিজনীৰ নামটো কিনো নমস্কাৰ দাদা মোৰ নাম এঞ্জেল প্ৰিয়া ৱাও বহুত ধুনীয়া নামচোন এই প্ৰিয়া ব'লা যাওঁ আমাৰ দেৰি হ'ব নহ'লে ব'লা বাকী যিয়ে নহওক বস্তুবিলাক কিন্তু বম ধুনীয়া আছিল দেই গাঁৱলৈ ইমান ধুনীয়া চলি আহিছে কিবা এটা মাথা মাৰিব লাগিব ৰমেশ এইটো কিবা নয়ন যাদৱ নে চয়ন যাদৱ ইয়াৰ লগত অলপ ভালকে টাঞ্চ কৰিব লাগিব সৰু পোৱালি দুটা চকলেট দি দিলে ভুলি যাব এঞ্জেল প্ৰিয়া মাই ডাৰ্লিং আহা অলপ ওচৰলৈ চাপি আহাচোন তোমাৰ হাতখন ইমান কোমল এঞ্জেল প্ৰিয়া আহা মোৰ বুকুৰ মাজলৈ আহা এঞ্জেল প্ৰিয়া আই লাভ ইউ এঞ্জেল প্ৰিয়া তোমাক যদি নাপাওঁ মই সঁচাকৈ মৰি যাম এঞ্জেল প্ৰিয়া এঞ্জেল প্ৰিয়া তোমাৰ মাতটো কিবা পাতি অহাৰ নিচিনা হৈ গ'ল এঞ্জেল প্ৰিয়া তোমাক দেখিলে কিবা গান লিখিবলৈ মন যায় কবিতা লিখিবলৈ মন যায় মোৰ থাকিবানে এঞ্জেল প্ৰিয়া মোৰ লগত গোটেই জীৱন কি হ'লে ভুৰ বিছনাত পানী কপা পৰিলে বৰষুণ দিছা নেকি টিং ফুটি গ'ল নেকি তুমি পেলাইছা কিয় কি কৰি আছিলি এতিয়া কি কৰি আছিলি এঞ্জেল প্ৰিয়া তাৰ মাতটো মিঠা আৰু মোৰ মাতটো হাঁহৰ নিচিনা আৰু দি আছো তোক আজি বালৰ মইচোন শুইহে আছিলো এঞ্জেল প্ৰিয়া ক'বা আহিলে প্ৰেমত পৰি গলি ৰমেশ সপোনত আহিলে যেতিয়া প্ৰেমত পৰি গলি আৰু আজি কিবাকে লগ ধৰিব লাগিব ভাতকেইটা খাই পেলাই ওলাই যাওঁ বালৰ বস্তু ভাগ বা ক'ত আছে মাদাৰ ইণ্ডিয়া মহাজনে যিখন ৱাল দিছে বাহিৰৰ পৰা একো দেখাই নাযায় ভাৰত বাংলাদেশ বৰ্ডাৰটো চাগে এনেকুৱা ৱাল নাই কিমান ৰখিম আৰু এইটো নয়ন যাদৱ নে চয়ন যাদৱ তাকে এবাৰ মাতো নয়ন যাদৱ বাবা নয়ন যাদৱ বাবা নয়ন যাদৱ চাওঁ এবাৰ এফালে আহিবা কোনে মাতি আছে মোক অথনিৰ পৰা নয়ন যাদৱ মই ৰমেশ দা তোমাকে মাতি আছিলো তই হে কচোন কিয় মাতি আছিলি বালৰ ব্যৱহাৰটো নাচা কিয় মই তাক মাতিছো তুমি সি ডাইৰেক্ট তই মহাজনৰ নাতিনীয়েকটো লেবেল দেখাইছে পিছে মই অলপ ধৈৰ্য ধৰিব লাগিব কাৰণ মোৰ লক্ষ্যৰ দৃশ্য বেলেগ ধৈৰ্য ধৰ ৰমেশ ধৈৰ্য ধৰ বাবা নয়ন যাদৱ তোমাৰ লগত মানে মোৰ এটা ডাঙৰ কথা আছিলে ক চুবাই নাথাক কি ডাঙৰ কথা আছিলে মানে কথাটো এনেকে কোৱা নাযায় আহাচোন অলপ ওচৰলৈ আহা কি ক'ব আছে জল্দি তই বহুত চুবাই থাকিব পাৰ চাওঁ শুনাচোন কি মানে কথা সেইটোহে হৈ যাব একদম চিন্তা নকৰিবি কি সঁচাকে হৈ যাব এই নয়ন যাদৱে এবাৰ ক'লে যেতিয়া হৈ যাব পিছে এটা কণ্ডিশ্যন আছে কোৱা কি কণ্ডিশ্যন মই চব কণ্ডিশ্যন মানি ল'ম আবেলিকে মই তাইক ৰেষ্টুৰেণ্টত লৈ যাম তাতে মিলাই দিম তোৰ লগত তই মোক কিন্তু ৰেষ্টুৰেণ্টত কিবা কিবি খাব লাগিব হ'ব কি খাবা তুমি যি খোৱা চব খুৱাই দিম তেন্তে যা তোৰ কাম হৈ গ'ল বুলি ধৰি ল ৰমেশ আচ্ছা দিন আগে এইবাৰ বাবলুহঁতক ভাল জনাব পাৰিম মই গাৰ্লফ্ৰেণ্ড লৈ পূজাত ঘূৰি সেইকেইটাতো জ্বলি চাই হৈ যাব বাপেকে চাল্লা ইয়াক ক'লো হয় পাৰ্টি দিম বুলি কিন্তু হাততচোন কোটা কৰি এটাও নাই ক'ৰ পৰা মিলোৱা যাব পাৰো ফাদাৰক যদি খুজিবলৈ যাওঁ লাত মাৰিয়ে খেদিব কি কৰা যায় বেকাৰ সন্থাৰ সভাপতি বোলো বহি কি ভাবি আছে
পাপা এনে মন চন ভাল নহয় এইবিলাক যদি ধেমালি কৰি নাথাকিবা ধেমালি কৰিছো মই বেটা। এই গাধ শুন, এই শৰ্মাৰ দোকানত বাকী 5,000 টকা হৈছে, গম পাইছনে? মই পইচা দিওঁ, যা দি থৈ আগে। কি বাকী পইচা দিব লাগে? দিয়া মই দি থৈ আহোঁগে। মই লৈ আহোঁগে। আৰু চাবি বেটা, 1 টকা যদি ইফাল সিফাল হয় তোৰ ঠেং ভাঙি দিম মই। তাৰ পৰাই মিলাম দে, কেনেকে মিলাব লাগে মই জানো নহয়। যিটো টেনচন লৈ আছিলো এতিয়া টেনচন ফ্ৰী, এতিয়াহে মনটো ভাল লাগিছে। কি অকল চাহে খোৱাবি নেকি? খোৱাচোন খোৱা, প্ৰথমতে চাহকে খাই লোৱা, তাৰপিছত আৰু কিবা কিবি খাবা দিয়া। বালৰ নয়ন যাদৱে কেতিয়াও চাহ নাখায়, কথাটো মনত ৰাখিবি। হয় নেকি? হ'ব দিয়া, কি খোৱা অৰ্ডাৰ দিয়া, পইচা দিম নহয় মই, চিন্তা কৰিব নালাগে। এতিয়াহে শুনি ভাল লাগিছে। প্ৰিয়া তুমি কি খাবা? মই নাখাওঁ, একো মোৰ ভোক নাই, চাহে হৈ যাব। 1 ঘণ্টাৰ আগত ভাত খাই আহিছোহে। খোৱাচোন খোৱা এঞ্জেল, খোৱা, একো নহয়, ভাত খাইছা আৰু ইয়াতো খাই লোৱা। মোক নালাগে দিয়ক দাদা, আপোনালোকে কি খাই খাওক। অ'কে ঠিক আছে দিয়া। ৱেটাৰ চাওঁ এফালে। দাদা কওক, কি দিম? 2 প্লেট চাওমিন দে, 1 প্লেট চিকেন দে, আৰু 1 প্লেট এগ দে, আৰু এটা ৰোল দিবি। ৰোল কোনটো দিম দাদা? এগ ৰোলটো দিম নে ভেজ ৰোল? 1 2 3 4 যি আছে চব লৈ আন। আৰু বিৰিয়ানী, ভেজ বিৰিয়ানী, চিকেন বিৰিয়ানী, যি আছে চব লৈ আন এটা। চিকেন পোলাও, চিকেন ললিপপ, আলু চপ, ডিম চপ, কণী চপ, পকৰি, ঘুগুনি, যি য'ত আছে চব লৈ আন এটা। যা দাদা আৰু কিবা? যা দাদা, যি অৰ্ডাৰ দিছো লৈ আন, পিছত দেখা যাব আৰু। দাদা কথা এটা কওঁ, এইবিলাক চব আপুনিয়ে খাবনে? বালৰ যা, যি অৰ্ডাৰ দিছো লৈ আন, জলদি কষ্ট কৰি থাক, যা। দাদা গৈছো চৰি। চেজ যা, ফাদাৰে বাকী দোকানত দিব দিয়া পইচাটো চব ইয়াতে চেজ হ'ব যেন পাইছো। ভাত খাই আহিছা তুমি, ইমান বস্তু খাব পাৰিবানে? কেতিয়াবা দুঘৰ ভাত খাইছিলো, হয় নেকি এতিয়ালৈকে? তোমাৰ হ'লনে? মই যাওঁ, কিন্তু মই ৰখি ৰখি আমনি লাগিছে অথনিৰ পৰা। হৈছে আৰু ৰ'বা, অলপ বেছিকে খোৱা গ'ল না, সেইটো কাৰণে উঠিবই পৰা নাই, অলপ বহি লওঁ ৰ'বা। তুমি বহা, কি কৰা কৰি থাকা, মই বাহিৰতে ৰখি আছো। পিয়া ৰ'বা, ক'ত যোৱা? পিয়া ৰ'বাচোন, ৰ'বা। পিয়া কি হ'ল, বেয়া পালা নেকি তেনেকে গুচি আহিলে যে? একো বেয়া চাই পোৱা নাই, ৰখি ৰখি আমনি লাগিছে মোৰ। হয় দিয়া, তোমাক কষ্টহে দিয়া হ'ল, একেবাৰে বেয়া নাপাবা হা এঞ্জেল। তুমি ৰ'বা, মই বিলটো পেমেণ্ট কৰি আহি আছো। এক্সকিউজ মি দাদা। হয় কওকচোন। আমাৰ বিলখন দিয়কচোন, কিমান হৈছে বাৰু বিল? আপোনালোকৰ হৈ গ'ল 11,250 টকা। এইবোৰ কি কথা কৈছে? এটা মানুহে 11,000 টকা বস্তু খাব পাৰে নেকি? দাদা ক'তনো সি অকল খাইছে, আপুনি যে বাহিৰলৈ গৈছিলে তেতিয়া সি প্ৰায় 8,000 টকাৰ বস্তু পেকিং কৰি লৈ গৈছে। কি 8,000 টকাৰ বস্তু পেকিং কৰি লৈ গৈছে? ই খাই দিলে মোক। দাদা মোৰ ইমান পইচা নাই নহয়, এতিয়া কি হ'ব? মই দিলে পিছত দি যাম কাইলৈ। দাদা নহ'ব নহয় এনেকে, এইখন ৰেষ্টুৰেণ্ট হয়, আপুনি ক'ব পইচা যোগাৰ কৰক এতিয়াই। দাদা মোৰ টকা 5,000 আছে, সেইটো লৈ লওক, বাকীকেইটা মই কাইলৈ দিমহি। দাদা নাই নহ'ব তেনেকে, এতিয়া লাগিব গোটেই পইচা, নহ'লে আপুনি বাচন ধুব লাগিব, যেতিয়ালৈকে আপোনাৰ পইচাটো ধাৰ চুক্তি নহয়। কি বাচন ধুব লাগিব? দাদা মই টকা 5,000 দিওঁ, আৰু মোৰ এইটো মোবাইলটো চাওকচোন, এই মোবাইলটো দিলে মানে হ'ব কাৰণে 11,000 টকা। চাওঁ দিয়কচোন মোবাইলটো। ব্ৰেণ্ড নিউ মোবাইল এইচোন। দাদা দিয়ক হৈ যাব। এইটো লওক দাদা 5,000 টকা। এতিয়া মই যাব পাৰোঁ নে দাদা? যাওক হৈ গ'ল চব ক্লিয়াৰ আপোনাৰ। নয়ন যাদৱে মোক কটিলৈকে শুকুৱাই দিলে মাদাৰ ইণ্ডিয়া।